অকল আমাৰেতো পাছপৰ্ট বনালে নহ'ব ন, আমাৰ আৰু মানুহৰো বনাব লাগিব। সেইকাৰণে আজি আহিলোঁ আমি পাছপৰ্ট অফিচ তাই পাছপৰ্ট বনাবৰ কাৰণে। আৰু বেবীৰ যদি আপোনালোকে পাছপৰ্ট বনাব বিচাৰে তেনেহ'লে বেছি একো নালাগে, তাইৰ বাৰ্থ চাৰ্টিফিকেট এখন লাগিব আৰু মাক দেউতাকৰ কেইটামান ডকুমেণ্ট লাগিব। আৰু আমি এখন আহি পেলাই ফৰ্ম এখন ফিল আপ কৰিলোঁ। বাকী তাই এতিয়া ফটো মাৰিব লাগিব, চাওকচোন তাই কেনেকৈ ফটো মাৰালোঁ। গা পা আঁতৰাই দিয়ক অকণমান। এয়া আমাৰ আৰু মানুহৰ ফটো মাৰা হৈ গ'ল। আৰু মেমগৰাকীয়ে কৈছে দেই, এই ফটো মাৰিব দিছে আকৌ বেলেগ বাচ্ছাবিলাকে ফটো মাৰিব নিদিয়ে হেনো। আমাৰ এইটো কেমেৰা দেখিলে একেবাৰে ৰ'বই নোৱাৰে হাঁহি মেলি, ফটো মাৰাত মানে একদম এক্সপাৰ্ট। আৰু তাই ইয়াত দেখিছে টিপছ চহিও দিলে। তাৰপাছত সেয়া পাছপৰ্টৰ কাম হোৱাৰ পাছত আমি আকৌ ওলাই আহিলোঁ। আৰু যিহেতু তাত অকণমান টাইম ৰ'ব লগা হৈছিলে, সেইকাৰণে ভোক লাগিলে কিবা এটা খাওঁ বুলি ফুড কৰ্টলৈ আহিলোঁ। টাউনতে আৰু কেইটামান কাম আছে, সেইকাৰণে ভালকৈ খাই ল'লোঁ কিবা এটা। খাই বৈ হোৱাৰ পাছত আমি এই ত্যাগ ক্ষেত্ৰতে কৃষক মেলা বহিছে সেয়া চাবলৈ যাম। আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম বাৰু।